প্ৰিয় নিৰুপমা ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নেক্সট এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি যিহেতু কৃষ্ণৰ জন্মাষ্টমী সেয়া মন্দিৰত শৰাই ভাগ দিম বুলি ভাবিছোঁ। বাৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। এয়া শৰাই ভাগ ল'লোঁ মই, এয়া দেখুৱাই দিছোঁ আপোনালোকক। এয়া ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আপোনালোকে। আইসকলৰ লগত আহিছোঁ মন্দিৰলৈ বুলি, এয়া এওঁলোককো মই দেখুৱাই দিছোঁ। আমাৰ মইনাজনীও হাই। লগে ভাগে সকলোৱে মন্দিৰলৈ বুলি ওলাই আহিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব দেই। আৰু এয়া মন্দিৰত ৰাইজ আহি পালেই ময়ো আহি পালোঁ, দেখুৱাই আছোঁ আপোনালোকক পৰৱৰ্তী পৰ্যায়ত। এইফালে মানুহবিলাক আহিব বহিব ধৰিছে আৰু বাকীবিলাক আহি আছে। মই দেখুৱাই মন্দিৰ পালোহি, মই দেখুৱাই দিছোঁ। তেওঁলোকে মন্দিৰত তিৰপাল পাৰি আছে, যিহেতু ৰাইজ আহিছে বহিব, দেখুৱাই দিছোঁ। আৰু মই এই ডবাটোকো পালোঁ, যিহেতু আৰু এয়া সকলো আহি পালে, সকলোৱে সাজু নাম গাবৰ কাৰণে। আৰু এয়া মই নাম দিছোঁ, যিহেতু মোৰ দুটা কাম কৰাত অসুবিধা
প্ৰাৰ্থনা গালে যিহেতু নামো অন্ত পৰিল। আৰু এইফালে যিহেতু সকলোৱে শৰাই আনিছে ঘৰে ঘৰে, আৰু এইফালে বিলাবৰ কাৰণে ৰখি আছে। এয়া সন্ধিয়া খবৰ হ'ল যিহেতু এওঁলোকে কলত লাগিছে। এয়া চাওকচোন, কল এৰাইছে, এওঁলোকে এইফালে লাগি আছে। এয়া শেষ পৰ্যায় বুট বিলাইছে প্ৰসাদ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।